দেখি 30 আছে দে কিটির দোকান এটার ভিতর মই ভাবছিলো 5000 কো পাম দেখি 30 আছে দে কুলাই না খাইছে বগা কি মানুহে পিজা বলে প্লিজ কেটির দোকান এখান তিনিআলির লগত চেন রুটি পুরি বঢ়িয়া দোকানখন যদি ভালে লাগব না নতুন বনাই আছে প্লাষ্টাৰ কৰি আছে ফ্লোৰ কৰা হৈছে তাৰপিছত এইবিলাক কৰি আছে চিৰিগিলা কৰি আছে আৰু এইফালে প্লাষ্টাৰ কৰিব কিজানি নকৰে নেকি এইফালে চ বৰষুণ এই বিহুৰ দিনত দিব লাগিব না দিব কোনে কেই তাৰিখে বোলে দেই গৰু বিহু প্ৰথমৰ দিনা বানপানী হ'লে এই ইয়াতে আমি মাছ মাৰোঁ ইয়াতে সেইফালে এইখিনি মাছ মাৰা খায় আৰু চব এইফালে বানপানীত ডুবা খাই যায় এটা ভিডিঅ' দিছিলোঁ না সেইফালে চব বানপানীত ডুবিয়ে গৈছিলে পথাৰ চব ডুবি বানপানী এইবিলাকত সৰু চলি আগৰ দিনৰ হেৰি মনত পৰিছে দেখোন যদি হা পুৰা এইখানত পানী হৈ যায় বন্ধুগিলা চিন্তা কৰা 100 লেভেলৰ প্লেয়াৰ আছে না ঐ নিউ ৰাজা ডাঙৰ আছে নিপুণকে আছে আৰু দাদা আছে স্যার মিস্ত্রি দোকান দিব না নতুন দোকান রাজা কাম হল না কিছু খালি ইদালে আছে খালি ইউটিউবত থাকিলে হ'ব নাকি হা ইউটিউবৰ মাজে থাকিলে হ'ব নাকি হা আপোনালোকক যদি লাগে মিস্ত্রি তেনেহ'লে যোগাযোগ কৰিব দেই ঘৰ থৰ যদি বান্ধে তেনেহ'লে যোগাযোগ কৰিব একদম স্মার্ট মিস্ত্রি ৰাজা ভাই মিস্ত্রি ফাকৰ পৰা ধৰ দোকানখন হ'লে আৰু বহাগত দিব পাৰে না বহাগত 1 তাৰিখ 1 তাৰিখে দেই না 2 তাৰিখে দেই মালিকে ৰাজা কিয় কয় তা কি কম আৰু মই বিলাকৰ সহায় কৰোঁতে যায় আমাৰ দিন আকৌ আপিব গেল ৰাজা 5 দিন হ'ল বাবা মাথা নষ্ট তাৰ পালাল নেকি পালাছে কৈছে না ৰাজা হা মই 6 দিন হ'ল। ইয়েছ 6 দিন হ'ল কিছু হয়ে গেল ইফালে দোকানখন দিব বহাগত বোলে 1 তাৰিখে
এইটো চাকিনাখন কৰিলে হ'লেই আৰু না সন্মুখত পাথাৰ ইফালে এটা ৰাস্তা তাৰপিছত এডি ৰাস্তা নি ক'ত যোৱা পালালে মানুহবোৰ ডাঙৰনো অলপ লাজ কৰি ফোন মাৰে কা